কণমানিসকল, আজি আমি শিকিম শাক-পাচলিৰ নাম। শাক-পাচলি ইংৰাজীত কয় ভেজিটেবল বুলি। এতিয়া আহাচোন আমি এটা এটাকৈ শিকিবলৈ আৰম্ভ কৰোঁ। বিলাহী, বিলাহী, বিলাহী ইংৰাজীত কয় টমেটো। বিলাহীক কয় টমেটো। ফুলকবি, ফুলকবি, ফুলকবিক ইংৰাজীত কয় কাউলিফ্লাৱাৰ। ফুলকবিক কয় কাউলিফ্লাৱাৰ। গাজৰ, এইটো গাজৰ। গাজৰক ইংৰাজীত কয় কেৰট। কেৰট। বন্ধাকবি, বন্ধাকবি, বন্ধাকবি ইংৰাজীত কয় কেবেজ। কেবেজ। ৰঙালাও, এইটোক কয় ৰঙালাও। ৰঙালাও ইংৰাজীত কয় পাম্পকিন। পাম্পকিন। পিঁয়াজ, এইটোক কয় পিঁয়াজ। পিঁয়াজক ইংৰাজীত কয় অনিয়ন। অনিয়ন। পানীলাও, এইটোক কয় পানীলাও। ইয়াক ইংৰাজীত কয় বটল গাৰ্ড। বটল গাৰ্ড। মূলা, এইটো হৈছে মূলা। মূলাক ইংৰাজীত কয় ৰেডিছ। ৰেডিছ। ভেন্দি, এইটো হৈছে ভেন্দি। ইয়াক ইংৰাজীত কয় লেডি ফিংগাৰ। লেডি ফিংগাৰ।